নমস্কাৰ মই লখিন্দৰ ৰাজখোৱা সংগীতৰ প্ৰেৰণাৰ ফেচবুকৰ এই পেজটোৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই পেজটোৰ জৰিয়তে অসমৰ যিমানবিলাক নৱাগত শিল্পী আছে তেওঁলোকক আগবঢ়াই নিয়াৰ যি প্ৰচেষ্টা হাতত লোৱা হৈছে এইটো সঁচাকৈ প্ৰশংসনীয় আৰু আদৰণীয় আৰু মই এই পেজটোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজে আকোৱালি ল'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু এই পেজটোৰ জৰিয়তে শেষত মই মোৰ এটা পুৰণা এলবাম আছিলে তাৰ এটি গীত অকণমান গাই শুনাইছোঁ। হে বান্ধৈ ফুল ফুলাৰ বতৰতে হিয়াই নচাৰ বতৰতে ও বান্ধৈ কুহি পাতৰ বতৰতে মনুৰাৰ বতৰতে তুমি স্মৃতি ললা মোৰ হিয়াৰ মাজত তুমি স্মৃতি ললা মোৰ হিয়াৰ মাজত ও বান্ধৈ ফুল ফুলাৰ বতৰতে হিয়াই নচাৰ বতৰতে ও বান্ধৈ কুহি পাতৰ বতৰতে মনুৰাৰ বতৰতে মোৰ যৌৱনা দেহাতে কত ঢৌ উঠিছে নামিছে মোৰ বুকুখনি উজ্বলাই অলেখ প্ৰীতিৰ চাকি জ্বলিছে মোৰ যৌৱনা দেহাতে কত ঢৌ উঠিছে নামিছে মোৰ বুকুখনি উজ্বলাই অলেখ প্ৰীতিৰ চাকি জ্বলিছে তুমি দেখিছানে তুমি বুজিছানে তুমি দেখিছানে তুমি বুজিছানে ও বান্ধৈ ফুল ফুলাৰ বতৰতে হিয়াই নচাৰ বতৰতে ও বান্ধৈ কুহি পাতৰ বতৰতে মনুৰাৰ বতৰতে তুমি স্মৃতি ললা মোৰ হিয়াৰ মাজত তুমি স্মৃতি ললা মোৰ হিয়াৰ মাজত। মোৰ লগত মোক আতিপতি মুক্তানাথ গোহাঁই আছে আৰু তেওঁ ইতিমধ্যে গেট গেটি বাই নামৰ এটা অডিঅ'ৰ গীত ৰিলিজ কৰিছে। আপোনালোকে নিশ্চয় এইটো গীতটো শুনিছে আৰু গীতটো বহুতে ভাল পাইছে, আমাক জনাইছে। তেওঁ যিহেতু লগতে আছেই মই তেওঁক জনাইছোঁ যে পাৰিলে অকণমান গুণগুণাই দিয়ক। বাইদেৱে কৈছে যেতিয়া কৈছে মোৰ ইমান আজি গাটো ভাল নহয়, বাইদেৱে যেতিয়া কৈছে অকণমান এনে গুণগুণাই দিছে। উবাতে উঠি লৈ জাকৈখন বাও গেট দেবী বাই ঐ গেট দেবী বাই উবাতে উঠি লৈ জাকৈখন বাও